এষ্ট্ৰ ভালে আপোনালোকক স্বাগতম। আজি আপোনালোকক বৃষ ৰাশিৰ বহাগ মাহত এপ্ৰিল আৰু মে' মাহৰ ৰাশিফলৰ বিষয়ে ক'বলৈ ওলাইছোঁ। বৃষ ৰাশিৰ এপ্ৰিল আৰু মে' মাহৰ বহাগ মাহটো বিদ্যাৰ্থীসকলৰ অতি শুভ। ধৰ্ম কৰ্মত মন লাগিব, দাম্পত্য শুভ, পাৰ্টনাৰশ্বিপ বিজনেছত অতি শুভ ফল পাব, ভাগ্য সহায়ক হ'ব, স্থগিত হৈ থকা কাম নাইবা স্থগিত ধন আপোনালোকে ঘূৰাই পাব, বা শনি আৰু ৰাহু একাদশ স্থানত থকাত অতি শুভ ফল পাব। ক'ৰবাত ফচি থকা ধন প্ৰাপ্তি হ'ব, লোন আদি শুভ কাৰণৰ কাৰণে ল'ব পাৰে। মনটো অলপ জেদ ভাৱ আহিব পাৰে, কিন্তু সেয়ে মনটো অলপ কণ্ট্ৰলত ৰাখিব। শত্ৰুৰ লগত কম্প্ৰমাইজ কৰাব। শনি একাদশত অতি শুভ ফল দিয়ে। বৃহস্পতিৰ শুভ ফল গোটেই বছৰটো পাই থাকিব হ'লে দুটামান সৰু কাম কৰিব লাগিব। এটা হ'ল আপুনি বিষ্ণু মন্দিৰত বগা বস্ত্ৰ আৰু গাখীৰ চেনি দান কৰিব লাগিব। ইয়াৰ উপৰিও বৃদ্ধাশ্ৰমত আপুনি সামৰ্থ্য অনুযায়ী আপুনি বৃদ্ধসকলৰ খোৱা বস্তু দান কৰিব। বুধবাৰে তিনিটা বা পাঁচটা সৰু সৰু ল'ৰা ছোৱালীক জ্বলা মিঠা বস্তু খুৱাব আৰু সেউজীয়া ৰুমাল দান কৰিব। ইয়াৰ উপৰিও বুধবাৰে গণেশ দেৱতাক আপুনি দুবৰি অৰ্পণ কৰিব আৰু এটা মন্ত্ৰ মাতিব, বক্ৰকুণ্ডায়ে মহাকায়ে সূৰ্যকোটি সমপ্ৰভম নিৰ্বিঘ্নম কুৰু মে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা। এই মন্ত্ৰটো মাতি